হাই গাইজ মই কলিপাটৰে আপোনালোকক স্বাগতম জনাইছোঁ মই ইউটিউব চেনেল আমি অসমীয়ালৈ। তো আজি মই আপোনালোকক হোৱাটছআপৰ আৰু কেইটামান চিক্ৰেট টিপছৰ বিষয়ে আপোনালোকক মই ইয়াত আজি কৈ দিব ওলাইছোঁ। তো মই আগৰ এটা ভিডিঅ'ত হোৱাটছআপৰ চিক্ৰেট টিপছ কিছুমান আপোনালোকক কৈছিলোঁ। তো আপোনালোকক মই আগতে কোৱাৰ দৰে হোৱাটছআপত বহুত চিক্ৰেট টিপছ হোৱাটছআপে আমাক ইয়াত দিছে। তো আগতে মই কেইটামান চিক্ৰেট টিপছ আপোনালোকক শ্বেয়াৰ কৰিছোঁ। তো ইয়াতো কেইটামান চিক্ৰেট টিপছ আজি আপোনালোকক মই শ্বেয়াৰ কৰিম যে কালেকশ্যন কৰি মানে আপোনালোকক ইয়াত কৈ দিব ওলাইছোঁ। তো আপোনালোকে কি কৰক, ভিডিঅ'টো ভালদৰে চাওক, শেষলৈকে চাওক। আৰু শেষত মই আপোনালোকক ক'ম আপোনাৰ হোৱাটছআপ একাউণ্টখন আপুনি হেকাৰৰ পৰা কেনেকৈ বচাব সেইটো আপোনাক মই ভিডিঅ'টোৰ শেষত ক'ম। তো আপোনালোকে ভিডিঅ'টো ভালদৰে চাই থাকক। বলক বেছি দেৰি নকৰি আপোনালোকক সেই হোৱাটছআপৰ চিক্ৰেট টিপছকেইটাৰ বিষয়ে আপোনালোক এটা কৈ দিব ওলাইছোঁ। তো হোৱাটছআপটো যেতিয়া আপোনালোকে ইয়াতে অন কৰি ল'ব, তো এনেকৈ সেইবিলাক আৰু নকওঁ আৰু বাদ দিয়ক, এইবিলাক বাদ দিয়ক। মানে ফাৰ্ষ্টটো আছে আপোনালোকৰ আপুনি ৰাইটিং স্কিলটো যিটো আছে, আপুনি আপোনাৰ ৰাইটিং স্কিলটো চেঞ্জ কৰি আপোনাৰ বন্ধু বা বান্ধৱীসকলক আচৰিত কৰি দিব পাৰে। বলক কেনেকৈ ৰাইটিং স্কিলটো চেঞ্জ কৰে মানে আপোনাক কৈ দিব আছোঁ। তো আপোনালোকে সাধাৰণতে যেতিয়া মেছেজ কৰে মানে এনেকুৱা ধৰণৰ মেছেজ কিছুমান আপোনালোকৰ বন্ধুৰ প্ৰতি গুচি যায়, হয় নে নাই? তো আজি মই আপোনালোকক অলপ চেঞ্জ কৰি আপোনাক কেনেকৈ চেঞ্জ কৰিব এইটো বাছি কৰি দিছোঁ। তেতিয়া আপোনালোকে ষ্টাৰটো আগত এতিয়া ক্লিক কৰে, ষ্টাৰতে ক্লিক কৰি কিবা এটা লিখি আৰু যেতিয়া ষ্টাৰটোৰ পিছত ক্লিক কৰি দিয়ে অলপ বেলেগ ধৰণৰ হৈছে। চাওকচোন, অলপ বেলেগ ধৰণৰ, আগতটোতকৈ অলপ বেলেগ ধৰণৰ হৈছে, অলপ বেছি ডাঠ হৈছে আখৰটো। এইটো মানে সেনেকৈ আপোনালোকে অলপ ডাঠ কৰি দিব পাৰে। তাৰপিছত আৰু আপোনালোকে এইটো বটনটো আছে, এইটো বটনটো ক্লিক কৰি কিবা এটা কৰি আকৌ যদি পিছত এইটো বটনটো ক্লিক কৰে, আপোনাৰ আখৰকেইটা চব অলপ কেৰা হৈ গৈছে, অলপ কেৰা টাইপৰ হৈ গৈছে, অলপ ডিফিকাল্ট হৈ গৈছে। তো আপোনালোকে সেনেকৈ ক্লিক কৰি আপোনালোকে বন্ধু বান্ধৱীক এনেকৈ কিবা এটা অলপ বেলেগ ধৰণৰ দিব পাৰে। কিন্তু একো নাই, এইটোত একো মানে সেই নাই, মানে তথাপিও ভাল লাগে আৰু কৰি আৰু আপোনাৰ ইচ্ছা কৰিলে সেনেকৈ দিব পাৰে, বেলেগকৈ চেঞ্জ কৰি দিব পাৰে। তো এইটোৱে আৰু বেলেগ এটা দিছে নিউ ব্ৰডকাষ্টটো আপোনালোকে ইয়াতে ছেটিংছত গ'লে নিউ ব্ৰডকাষ্ট হয়। তো আপোনালোকে মেছেজ এটা দিব লাগিলে আপুনি ইয়াত যদি যাক এনেকৈ চিলেক্ট কৰি থয়, মেছেজ এটা এনেকৈ চিলেক্ট কৰি থ'লে, তো এটা মেছেজ যেতিয়া আপোনালোকে দিব, এতিয়া এনেকৈ যে চিলেক্ট কৰি থৈ দিব, ইয়াত এটা মেছেজ দিয়াৰ লগে লগে সেই গোটেইকেইজন মানুহৰ তাতে যি 7জন মই ইয়াত চিলেক্ট কৰিছোঁ, গোটেইকেইজনৰ তাতে সেই মেছেজটো যাব। তো এটাই মানে একজনক যদি মানে বেলেগকৈ দিয়াত কোনো দৰকাৰ নাই বা ফৰৱাৰ্ড কৰি থকা দৰকাৰ নাই। তো হোৱাটছআপ ইয়াত এটা বেলেগ ধৰণৰ প্ৰচেছ এটা দিছে। ইয়াত আপুনি নিউ ব্ৰডকাষ্টত গৈ যেতিয়া আপুনি চিলেক্ট কৰিব, গোটেইকেইজন মেম্বাৰক একেলগে আপোনালোকে সেইটো মানে মেছেজটো আপোনালোকে পঠাই দিব পাৰিব। নিউ ব্ৰডকাষ্টত সেইটো আছে। তো আপোনালোকক আৰু এটা মানে বহুত চিম্পল হয়, সাধাৰণ হয়। তো তথাপিও আপোনাক কৈ দিছোঁ, ছেটিংছত যেতিয়া আপোনালোকে যাব চাৰ্চ বুলি এইটো ছেকেণ্ড নম্বৰ অপশ্যনটো পাইছে, তাতে মানে ক্লিক কৰি আপোনালোকে কি কৰিব পাৰিব, আপোনাৰ স্ক্ৰীন যিটো আপোনাৰ লিখা, আপুনি যিটো লিখে আৰু সেইটো আপুনি ডাঙৰ কৰিব পাৰে, সৰু কৰিব, ৰাইটিং স্কিলটো যিটো আছে আমি যেতিয়া স্মলত দিওঁ, আপুনি এতিয়া যি লিখিব আপোনাৰ অলপ সৰু ধৰণৰ হ'ব, সৰু হৈ আছে ন, এতিয়া সৰু হৈ আছে, ইয়াত লিখাটো সৰু হৈ আছে। তো এতিয়া মই কি কৰিম, তাত গৈ এতিয়া ডাঙৰ কৰি দিম। তো লিখা স্কিলটো অলপ ডাঙৰ হৈ যাব, সেইখিনি বেলেগ একো নাই। তো এনেকৈ ইয়াত চাৰ্টত গৈ পেলাই আপোনালোকে ছেটিংছত গৈ ইয়াত চাৰ্টত গৈ কিনে চেঞ্জ কৰিব পাৰে। তো এইটো আছিল 3 নম্বৰটো। এতিয়া 4 নম্বৰটো মই আপোনালোকক কৈছোঁ 2 ষ্টেপ ভেৰিফিকেশ্যন। হয়, এইটো কৰি আপোনালোকৰ মোবাইলটো আপোনালোকৰ হোৱাটছআপ একাউণ্টখন মানে আপুনি আপোনাৰ হেকাৰৰ পৰা বচাব পাৰিব এই 2 ষ্টেপ কৰি। তো বেলেগ একো নাই, বাছ আপোনালোকে ক্লিক কৰিলে হ'ল, ক্লিক কৰি ছেটিংছত গ'লে হ'ল, ছেটিংছত যোৱাৰ পিছত একাউণ্টত গ'লে হ'ল, একাউণ্টত যোৱাৰ পিছত 3 নম্বৰ এইটো অপশ্যন দেখিছে 2 ষ্টেপ ভেৰিফিকেশ্যন ক্লিক কৰি দিয়ক। আপোনালোকৰ এনেকৈ এখন ইণ্টাৰফেচ আহিব, ইয়াত এনেবল কৰি দিয়ক। এনেবল কৰাৰ পিছত 6টা ডিজিটৰ ইয়াত এটা আপোনাক পাছপৰ্ট মাৰিব দিব। তো আপোনালোকে যি ইচ্ছা তাকে মাৰক, পাছপৰ্টটো আপোনাৰ ইচ্ছাত আপুনি মাৰক। ইয়াত মই ধৰক 1 2 3 4 5 6 আপোনালোকক দেখাবৰ কাৰণে মাৰি দিলোঁ। এতিয়া আৰু এবাৰ মাৰিব দিছে, 2বাৰ মাৰিব, কনফাৰ্ম কৰিবৰ কাৰণে মাৰি দিলোঁ, তো হ'ল। তাৰপিছত আপুনি ইয়াত কি কৰিব, আপোনাৰ ইমেইলটো লিখিব লাগিব। তো মই ইমানটো লিখি দিওঁ, মই ইমেইলটো লিখি দিলোঁ, নেক্সট কৰি দিলোঁ। কনফাৰ্ম ইমেইল এটা মাৰিব আহিব, মই কনফাৰ্ম ইমেইলটো মাৰি দিওঁ।
হ'ব কম মাৰি দি মইতো ছেভ কৰি দিলোঁ তো ছেভ কৰি দিয়াৰ পিছত কি হ'ব এতিয়া ডান যেতিয়া মই এতিয়া ক্লিক কৰি দিম আপোনাৰ হোৱাটছআপ একাউণ্টখন কোনেও হেক কৰিব নোৱাৰে সেইটো আপুনি যিটো ডিজিট মাৰিছে ষ্টেপ সেই ডিজিটকেইটাৰ বাহিৰে নমৰাকৈ কোনেও আপোনাৰ হোৱাটছআপ এতিয়া হেক কৰিব নোৱাৰে এইটো এতিয়া আপোনাক কৈ দিব আপুনি নিশ্চিন্ত মানে আপোনাৰ হোৱাটছআপ আপুনি চলাই থাকিব পাৰিব কোনো হেকাৰে হেক কৰিব নোৱাৰাকৈ তো এইটো ফেচিলিটি ইয়াত হোৱাটছআপত দি দিছে তো আপোনাৰ গাইজ আপোনাক মই কেতিয়াবা 4টা চিক্ৰেট টিপছ ক'লোঁ ইয়াত মানে আপোনালোকক শ্বেয়াৰ কৰিলোঁ যদি ভিডিঅ'টো ভাল লাগিল প্লিজ লাইক কৰি দিব আপোনালোকে কমেণ্ট নকৰে প্লিজ মোক কমেণ্ট কৰি কওক ভিডিঅ'টো কেনেকুৱা লাগিছে যাতে মই আৰু পিছলৈ ভিডিঅ' বনাই যাব পাৰোঁ আপোনালোকৰ মানে সাহসত আৰু আপোনালোকক কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে যিখিনি মই জানো দেই যিখিনি মোৰ ব্ৰেইনত থাকে আপোনালোক সেনেকুৱা ধৰণৰ ভিডিঅ' মই বনাই দিম যদিহে আপোনালোকে কমেণ্ট কৰি দিয়ে এনেকুৱা ধৰণৰ ভিডিঅ' বনোৱা বুলি যদি কমেণ্ট কৰি যদি মই সেইটো ভিডিঅ' জানো আপোনালোকে মানে নিশ্চয় বনাম তো আপোনালোকে আৰু এটা কথা আপোনালোকে মোৰ চেনেল যদি নতুন হয় যদি ফাৰ্ষ্ট মোৰ চেনেলটো চাই আছে তো আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব দিব যাতে মই অনাগত দিনত যিবিলাক ভিডিঅ' বনাম তাৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে তো গাইজ আজিৰ কাৰণে এইখিনিয়ে অনাগত ভিডিঅ'ত মই আপোনালোকৰ পুনৰ লগ